হেল্ল' নমস্কাৰ মই মাইনা গগৈ নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ আকৌ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে। আজি মই ভিডিঅ'টিত দেখাম মাছ ধৰা। মাছ মানে কোনে কোনে ধৰিছে আৰু কেনেকৈ ধৰিছে তাৰে দৃশ্যসমূহ অকণমান আপোনালোকৰ মাজলৈ আগবঢ়াম। আপোনালোকে ভিডিঅ'টি চাই থাকিব শেষলৈকে আৰু নিশ্চয় মই আশা কৰোঁ ভিডিঅ'টি চাই ভাল পাব আৰু মোক আগলৈ যাতে আপোনালোকে মৰম দি যাব, আশীৰ্বাদ কৰিব। মই যাতে আপোনালোকৰ মাজলৈ ভাল ভাল ভিডিঅ' আগবঢ়াব পাৰোঁ। আৰু আজি মাছ ধৰা ভিডিঅ'টিত কোন কোন আছে মই কৈ দিছোঁ। মোৰ বৌ আৰু দাই আৰু দাদা এনেকৈ পেলাই সকলোৱে লগ হৈ পেলাই আমাৰ যিহেতু পদুমণিত এখন বিল আছে, ইয়াৰ বিলত মাছ ধৰি আছিলে। তাৰে মই ভিডিঅ' অকণমান কৰি আনিছিলোঁ, তাকে আপোনালোকৰ মাজলৈ অকণমান আগবঢ়াওঁ। বিলত আমাৰ মানে কেনেকৈ মাছ ধৰা হয় এয়া আমাৰ পদুমণিৰ বিলৰ দৃশ্য আৰু এনেকৈ আমাৰ মাছ ধৰা হয়। এয়া আমাৰ জালুকনি বা আঁঠুৱা মৰা বুলি কওঁ। এনেকৈ মানে দাই আৰু দাদাই এনেকৈ মানে মাছবোৰ ঘূৰাই ঘূৰাই নি পেলাই এনেকৈ গৰাত লাগি দিব আৰু মাছবিলাক যেতিয়া উঠিব আৰু এইফালে বৌহঁতে পূৰা এনেকৈ মাছ ধৰি আছে। এয়া অকণমানি পোৱালি এটাও